নমস্কাৰ, মই বিতুল। মই বৰ্তমান ডিউটি যাব ওলাইছোঁ। মই দেখুৱাই আছোঁ আজি আজি খোজকাঢ়ি আহিছোঁ। খোজকঢ়াটো ভাল, ৰাস্তা গাড়ীবিলাক ক্ৰচিং হ'ব লাগে। এটা পূৰা বিজি ৰাস্তা, সম্পূৰ্ণ বিজি। ৱৰ্কিং ডে যে আপোনাৰ অফিচ টাইম চলি আছে। একদম সোমবাৰৰ পৰা শুক্ৰবাৰলৈকে গোটেই ৰাস্তা বিজি হৈ থাকে। ৰাস্তাত দেখুৱাই আছোঁ। গাড়ী উৎপাত মানে বহুত উৎপাত। ইয়াতে ভাত বেছে খাব পৰা যায়। আৰু ইয়াত নাৰিকল পানীটো বহুত ইউজ হয়, মানে বহুত খায়। নাৰিকল আপোনাৰ জেগাই জেগাই পোৱাই যাব আহিছে নাৰিকল বেচা দোকান। একচুৱেলি ক'বলৈ গ'লে এইটো টাইমত ইয়াত বহুত বৰষুণ হয়। এইটো বছৰ মানে আপোনাৰ বৰষুণটো জানো ক'ত গ'ল, নামো নিচান নাই। কেনেকুৱা ৰ'দ দিছে দেখিছে? ৰ'দ চাওকচোন, কেনেকুৱা কাৰ ৰ'দ। চাওক নাৰিকলৰ আজি খোজকাঢ়ি আহিম বুলি ভাবিলোঁ, তাকে নাই গাড়ীখন থৈ আহোঁ বোলো, সেইকাৰণে খোজকাঢ়ি আহি গ'লোঁ। কেতিয়াবা খোজকাঢ়িবও লাগে, গাড়ীতনো কিমান অহা যোৱা কৰিব, হয় নহয়? গাড়ীত ইমান অহা যোৱা কৰাটো ভাল নহয়। ইয়াত একচুৱেলি মেডিকেলৰ দোকান আছে, ফাৰ্মাচী চব, এপ'লো। আৰু এইটো খানা খোৱা গোটেই এৰিয়া, গোটেই বিল্ডিঙত যিমান আছে এমপ্লয় ইয়াত বহি খাব পাৰে। আৰু দোকান বহুত। দোকান ধৰিছে সোমাব লাগিব বৰ্তমান বিল্ডিঙৰ ভিতৰত, মানে গ্ৰাউণ্ড ফ্ল'ৰ এইটো। এতিয়া যাব লাগিব লিফ্টত। এইটো আহি আছে। চব টোটেল কিমানটা আছে? এইফালে আছে 1, 2, 3, 4, এইফালে আছে 1, 2, 3, 4 পাই গ'ল।